Hey guys, সকলোকে পুনৰবাৰ তনুশ্ৰী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকলৈ এটা ৰেচিপি শ্বেয়াৰ কৰিব লৈছোঁ আৰু ৰেচিপিটোৰ নাম হৈছে মাছৰ মাথাৰ সৈতে শেৱালি ফুলৰ আঞ্জা আৰু ৰেচিপিটো বনাইছে আমাৰ মায়ে। আপোনালোকে চাই থাকিব গোটেই ভিডিঅ'টো আৰু স্কিপ নকৰিব। তেতিয়াহ'লে দেৰি নকৰি চাওঁ বলক। এয়া শুকুৱাই থোৱা অলপমান শেৱালি ফুল আৰু কেইফুটামান নহৰু আৰু কেইটামান জলকীয়া আৰু ঘৰতে তৈয়াৰ কৰা খাৰণী। শেৱালিখিনি আগতে এবাৰ ধুই থোৱা আছিলে, কিন্তু আমি আকৌ এবাৰ ধুই লৈছোঁ। বিশেষ মছলা একো নালাগে, অকল নিমখ দিলেই হ'ব। মাছৰ মাথাখিনি কেৰাহীত দি লৈছোঁ আৰু আগতীয়াকৈ আমি নিমখ আৰু হালধি সানি থোৱা আছিলে। মাছৰ মাথাখিনি আমাৰ তৈয়াৰ হৈ গ'ল। এতিয়া আমি থৈ লৈছোঁ কাঁহী এখনত। এতিয়া আমি জলকীয়া আৰু নহৰুখিনি দি ল'ম, তাৰপাছত আমি শেৱালি ফুলখিনি দি ল'ম। এতিয়া আমি জলকীয়া আৰু নহৰুখিনি ভাজি ল'ম ভালদৰে আৰু ল' মিডিয়ামত থ'ব। আৰু ইয়াৰ লগত দিম আমি শেৱালি ফুলখিনি। শেৱালি ফুলখিনি বেছিকৈ ভাজিব নালাগে, নহ'লে আমাৰ শেৱালি ফুলখিনি তিতা হৈ যাব। ভাজি থোৱা মাছখিনি এতিয়া আমি কেৰাহীত দি দিম। 3জন মানুহৰ জোখত পানী দিছে। যদি আপোনালোকৰ বেছি হয় তেতিয়াহ'লে আপোনালোকে পানী বেছি দিব পাৰে। আৰু আমি 3 চামুচ খাৰ দিছোঁ। আমি এতিয়া সোৱাদ অনুসৰি নিমখ দিম আৰু ইয়াত হালধি দিব নালাগে, নহ'লে আমাৰ আঞ্জাখিনি খাবলৈ তিতা হ'ব। 5 মিনিটৰ কাৰণে আমি ঢাকনখন মাৰি থ'ম। এয়া আমাৰ শেৱালি ফুলৰ আঞ্জা তৈয়াৰ হৈ গ'ল। একেবাৰে চিম্পল ৰেচিপি হয়, আপোনালোকেও এইটো ট্ৰাই কৰিব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক এণ্ড ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিয়ক, যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। বাই বাই।